নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা কৰিমগঞ্জৰ বৈঠাখালত বৃহস্পতিবাৰে অৰ্থাৎ আজি পুৱা সংঘটিত হৈছে এক ভয়াৱহ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ টুইটাৰ যোগে ঘটনাটোত শোক ব্যক্ত কৰে ইফালে শেহতীয়া ঘটনাটোৰ বিষয়ে অধিক তথ্য পোৱা গৈছে দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলে লঙাই নৈত ছট পূজা শেষ কৰি ঘৰলৈ উভতিছিল পুৱা 8 মান বজাত বৈঠাখালত দ্ৰুতগতিত অহা ট্ৰাকখনে এপি অটোখনক মহতিয়াই থৈ যায় ইফালে অসম ত্ৰিপুৰা ৰাষ্ট্ৰীয় ঘাইপথৰ কেঁকুৰি এটা লওঁতেই বেপৰোৱা চালকজনে ট্ৰাকখনেৰে প্ৰচণ্ড জোৰেৰে অটোখনক খুন্দা মাৰি বহুদূৰ চুচৰাই লৈ যায় ৰাষ্ট্ৰীয় পথছোৱাত সিঁচৰিত হৈ পৰে মৃতদেহ ঘটনাস্থলীত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় শোকাবহৰ পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইগৰাকী হৈছে দুজাবাই পানিকা হালুবাই পানিকা গৌৰৱ দাস পানিকা লালন গোস্বামী শম্ভু দাস পানিকা পূজা গৌৰ দেৱ গৌৰ মংগলী কৰ্মকাৰ তপু কৰ্মকাৰ আৰু সুন্দ্ৰী নিউজ ডেস্ক ৰিপৰ্ট আৱাৰ নৰ্থ ইষ্ট